আরে ভাই কি মনসন মারি আছে বে নকবা আৰু তুমিতো জানাই মই সেই ছোৱালীজনী যে ভাল পাইছিলোঁ চুইটি তাক ভাল পোৱা আজি 4 বছৰেই হ'ল কিন্তু কি কৰিবা আমাৰ ৰিলেশ্যনৰ কথা সিহঁতৰ মাক দেউতাকে গম পাইছে আৰু গম পাই কৈছে মই হেনো বেকাৰ ল'ৰা আৰু বেকাৰ ল'ৰাখনে সিহঁতে ছোৱালীজনী নিদিয়ে চাকৰি কৰা ল'ৰা লাগে সিহঁতক মই এতিয়া কি কৰিম তুমি কোৱাচোন অকল কিবা চাকৰি কৰা লৰাই বিয়া পাতিছে নেকি আমি বেকাৰ গ'ল কিহৰ কাৰণে হয় দিয়া মই তাকে ভাবি আছোঁ ছোৱালীবিলাকে যে চাকৰি কৰা ল'ৰা বিচাৰে আৰু চাকৰি কৰা ল'ৰা বিচাৰি সিহঁতৰ এতিয়া কি হৈছে জানা যে মাক দেউতাকে সিহঁতৰ যৌতুক বিচাৰি ছোৱালীজনীক অত্যাচাৰ কৰে মাৰপিট কৰে আৰু অৱশেষত ছোৱালীজনীয়ে সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিব লগা হৈ যায় কিন্তু কি ক'বা ছোৱালীবিলাকেতো আজিকালি বুজি নাপায় না হ'ব দিয়া আছোঁ এনেকৈ আৰু বলা অলপ ফুৰি আহোঁ বলা মনটো অলপ ভাল লাগিব